নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভিভ' Y11 চিৰিজৰ এটা মোবাইল, আৰু আজি এইটো মই কিনিলোঁ আৰু এইটো আনবক্সিং কৰিম। আৰু এই মোবাইলটোত মই ৰেড কালাৰৰ কিনিছোঁ, ওপৰত ৰেড লিখি দিছে দোকানী, আৰু এইটো 3GB প্লাছ 32GB ভেৰিয়েণ্ট হয়, আৰু ওপৰত 5000 mAhৰ বেটাৰী পাৱাৰ আছে। ইয়াতে বেক সাইডত যদি আমি চাওঁ, ইয়াতে 5000 mAh বেটাৰী, AI ডুৱেল ৰিয়াৰ কেমেৰা, কোৱালকম স্নেপড্ৰেগন 439 প্ৰচেছৰ আছে ইয়াতে, আৰু এইটো মেড ইন ইণ্ডিয়া হয়। আৰু ইয়াতে যদি প্ৰাইচ চাওঁ আমি, এইটোৰ প্ৰাইচ প্ৰায় 12,990 rupees আছে। এতিয়া এইটো আমি আনবক্সিং কৰিম। এইটোৰ ভিতৰত আছে এইটো মোবাইলৰ কভাৰ এটা, এইখিনিত আছে চিম ইজেক্টৰ টুল, তাৰপিছত এইখিনি কুইক ষ্টাৰ্ট গাৰ্ড আছে, ৱাৰেণ্টি কাৰ্ড আছে, এইখিনি কুইক ষ্টাৰ্ট গাৰ্ড, তাৰপিছত মোবাইলটো USB চাৰ্জাৰ, এইটো নৰ্মেল USB, তাৰপিছত চাৰ্জাৰ আছে 5V 2 এম্পিয়াৰৰ চাৰ্জাৰ। মোবাইলটোৰ এখন খুলিছোঁ, মোবাইলটো ৰেড কালাৰত আছে, খুব ধুনীয়া কালাৰ এইটো। এতিয়া মোবাইলটোৰ বেক চাইডত আছে ডুৱেল কেমেৰা আৰু LED ফ্লেছ, ফিংগাৰপ্ৰিণ্ট সেন্সৰ, তলত ভিভ'ৰ ব্ৰেণ্ডিং আছে, ওপৰৰ ফালে এইটো নটচ ডিছপ্লে, 8 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে। তাৰপিছত তলৰ চাইডত স্পিকাৰ গ্ৰিল আছে, হেডফোন জেক আৰু প্ৰাইমাৰী মাইক আছে, চাৰ্জাৰ পইণ্ট ওপৰৰ ফালে, ৰাইট চাইডত ভলিউমৰ ৰফাৰ্ছ, পাৱাৰ কি, লেফ্ট চাইডত চিম ইজেক্টৰ টুল আছে, য'ত মাইক্ৰ' SD কাৰ্ড আৰু দুখন চিম কাৰ্ড লগাব পাৰিব। মোবাইলটো আমি অন কৰিম। এইখন হোম স্ক্ৰীন আহি গৈছে। এতিয়া আমি ছেটিংছত যাম। ছেটিংছত গৈ ইয়াতে আমি মোৰ ছেটিংছত চাম। ইয়াতে এবাউট ফোন, ফানটাচ OS, মডেল নাম্বাৰ ভিভ' 1906, IMEI নাম্বাৰ আছে, এণ্ড্ৰইড ভাৰ্চন 9 আছে। এইটো এণ্ড্ৰইড 5 ভাৰ্চন। তাৰপিছত প্ৰচেছৰ 1.95 GHz, স্নেপড্ৰেগন 439 অক্টা-কোৰ, তাৰপিছত RAM 3GB, কেমেৰা চেম্পল অলপ চাম।
সাইডৰ কেমেৰা এইটো হ'ব।